কলিচামাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষকসকল আজি আমি আমাৰ ভৱিষ্যত জীৱনৰ কাৰণে পেঞ্চন বিচাৰি ধুবুৰীলৈ যাবলৈ ওলাইছোঁ। আজি আমি কৰ্মঠ জীৱনত আছোঁ, আমি সকলোৱে কাম কৰি খাইছোঁ, কিন্তু যি সময়ত আমি কাম কৰিব নোৱাৰিম, যি সময়ত আমি বৃদ্ধ হ'ম, সেই সময়ত আমি কি কৰি খাম? এই উদ্দেশ্য আগত ৰাখি চৰকাৰে যি নতুন পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিছে তাৰ প্ৰতিবাদ কৰিবলৈ আৰু আগৰ দৰে আমাক পুৰণি পেঞ্চন আঁচনি দিবৰ বাবে দাবী জনাবৰ কাৰণে আজি আমি সকলো শিক্ষক তথা কৰ্মচাৰী আমি ধুবুৰীত প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ। ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান এয়া হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আজি শিক্ষকসকলে এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাও নিজৰ শ্ৰেণীকোঠা বাদ দি নিজৰ ভৱিষ্যতৰ সুৰক্ষা বিচাৰি এয়া ধুবুৰীলৈ যাবলৈ ওলাইছে। কাৰণ আজি আমাৰ দেহত শক্তি আছে, আমি কৰি খাম, কিন্তু এনে এটা সময়ত আমাক চাকৰিৰ পৰা ৰেহাই দিব যিটো সময়ত আমাৰ দেহত সেই শক্তি নাথাকিব। সেই শক্তি নাথাকা সময়ত আমি কি কৰি খাম? আজি দেখা গৈছে যে বহু শিক্ষকে যি লাখ পৰ্যন্ত দৰমহা পাইছিল, কিন্তু শেষৰ অৱস্থাত তেওঁলোকে মাত্ৰ 1,000-1,200 টকা পেঞ্চন পাবলগীয়া হৈছে। সেই অৱস্থাই আমি ভৱিষ্যত জীৱনটো আমি কেনেদৰে চলাম? ইয়াৰ প্ৰতিবাদ স্বৰূপে আমি চৰকাৰক ক'ব বিচাৰোঁ যে আমাৰ ভৱিষ্যতৰ সুৰক্ষা দিয়ক। আমাৰ কৰ্মোদ্যম সময়খিনি আপোনালোকে ল'লে সঁচা কথা, কিন্তু আমি যি সময়ত কাম কৰিব নোৱাৰিম সেই সময়খিনি আমাক ঘূৰাই দিয়ক, আমাক ভৱিষ্যতৰ সুৰক্ষা দিয়ক, আমাক পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখক। NPS বাতিল আৰু OPSৰ দাবীৰে আজি ধুবুৰী জিলা কৰ্মচাৰী পৰিষদে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছে। এয়া আমাৰ সকলোৰে সহযোগত সকলো কৰ্মচাৰী আজি ধুবুৰী জিলা সদৰত সন্মিলিত হৈছে। এয়া তাৰে কিয়দাংশ। ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত আজি সকলো কৰ্মচাৰী আমি সন্মিলিত হৈছোঁ। এয়া ধুবুৰী জিলাৰ প্ৰতিচ্ছবি। আমাৰ বৃদ্ধ অৱস্থাৰ সুৰক্ষা বিচাৰি আমি আহকচোন, আমি একলগ হওঁ। কথাতে কয়, মাউথে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই। গতিকে আহকচোন, আমি ভৱিষ্যতকালৰ সুৰক্ষা বিচাৰি এয়া আমি সন্মিলিত হওঁ। আমাৰ একো নালাগে, মাথো লাগে আমাৰ ভৱিষ্যতৰ সুৰক্ষা। ভৱিষ্যতৰ সময়ত যাতে আমি কাৰো হাতলৈ মুখলৈ চাব লগা নহয়, আমাৰ অসহায় অৱস্থাত যাতে কোনেও আমাৰ পৰা সুবিধা ল'ব নোৱাৰে, তাৰে সুৰক্ষা বিচাৰি এয়া আমি সকলো কৰ্মচাৰী সন্মিলিত হৈছোঁ। এয়া প্ৰতিবাদ আমাৰ নহয়, এয়া প্ৰতিবাদ দেশৰ। এই প্ৰতিবাদ আমাৰ নহয়, এই প্ৰতিবাদ উত্তৰ প্ৰজন্মৰ। গতিকে আহকচোন ৰাইজ, আহকচোন চৰকাৰ, এবাৰ আমাৰ কথা শুনক। যদি আজি আমাৰ কথা শুনে, কাইলৈ নিৰ্বাচনত আমি আপোনালোকৰ কথা শুনিম। কিন্তু যদি আজি আমাৰ কথা নুশুনে, এই আইমাতৃসকলৰ কথা নুশুনে, এই শিক্ষকসকলৰ কথা নুশুনে, কাইলৈ আমি আপোনালোকৰ কথাও নুশুনিম। মনত ৰাখিব ৰাইজ, আমি জীয়াই থাকিলেহে আপোনালোকৰ ৰাজনীতি চলিব। মনত ৰাখিব ৰাজনৈতিক দলসমূহ, আজি যদি আমি জীয়াই থাকোঁ তেতিয়াহ'লে আপোনালোকৰ ৰাজনীতি চলিব, কিন্তু আমি যদি জীয়াই নাথাকোঁ আপোনালোকৰ ৰাজনীতিও সেই অচল হ'ব। গতিকে আহক, আপোনালোকে যিদৰে 5 বছৰ থাকি আপোনালোকে পুৰণি পেঞ্চন পাব পাৰে, আমি 30 বছৰ চাকৰি কৰি কিয় পেঞ্চন পাব নোৱাৰোঁ? আহকচোন এবাৰ আমাৰ কথা ভাবক। এটা কথা জানিব, পানী থাকিলেহে মাছ থাকিব। আপোনালোক মাছ আৰু আমি পানী। গতিকে আমাৰ অবিহনে আপোনালোকৰ অৱস্থা নাই, কিন্তু আপোনালোক নাথাকিলেও আমি অন্ততঃ থাকিব পাৰিম। উপসভাপতি জাকিৰ হুছেইন ডাঙৰীয়াক মই আহ্বান জনাইছোঁ। ধন্যবাদ। আমাৰ জিলাৰ ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ সম্পাদক মহোদয় আৰু আমাৰ শ্ৰদ্ধাৰ বিভিন্ন সন্থ সংঘ, বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলক আন্তৰিক বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাক যিখন সাধাৰণ কৰ্মচাৰী পৰিষদৰ পৰা
ব্যৱস্থা আৰম্ভ কৰাৰ সময়তে 2005 চনত ইয়াক এক আত্মঘাতীমূলক সিদ্ধান্ত বুলি অভিহিত কৰিছিল। বৰ্তমান এই আঁচনিখনৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষত বিৰোধিতা হৈ আছে। নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যই ইতিমধ্যে পুৰণি পেঞ্চন পুনৰ পৰিৱৰ্তন কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী অভিজ্ঞ আৰু কৰ্মদক্ষ হিচাপে সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এই ক্ষেত্ৰত এক ইতিবাচক দৃষ্টিভংগী আশা কৰিছিল। পৰিষদে ৰাজ্যৰ শিক্ষক, বিষয়া, কৰ্মচাৰী সমাজৰ সমস্যাসমূহৰ আলোচনাৰ মাধ্যমেৰে সমাধানৰ পোষকতা কৰি আহিছে। কিন্তু আজিলৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ সম্পৰ্কে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত কোনো অনানুষ্ঠানিক আলোচনা অনুষ্ঠিত কৰা নাই। ৰাজ্যখনৰ শ্ৰমিক, কৰ্মচাৰী, শিক্ষক, বিষয়াসকলৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অসমত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ পৰিৱৰ্তন কৰি এক আদৰ্শ প্ৰতিষ্ঠা কৰাৰ ই এক সুবৰ্ণ সুযোগ। নতুন পেঞ্চন ব্যৱস্থাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে সামান্যতম পেঞ্চন লাভ কৰি হতাশাগ্ৰস্ত হৈছে। নতুন পেঞ্চন ব্যৱস্থা পৰিৱৰ্তনৰ ফলত কৰ্মচাৰী সমাজে